নমস্কাৰ আজি আমি আলোচনা কৰিম এটা নতুন পদ্ধতিৰ বিষয়ে যেটো আমাৰ তিৰ্যক গুণন বা বজ্ৰ গুণন পদ্ধতি বুলি কয়। এতিয়া আমি সমীকৰণ দুটা লৈ লৈছো a1x plus b1y plus c1 is equal to 0 অন্য এটা লৈছো a2x plus b2y plus c2 is equal to 0 এতিয়া এই সমীকৰণ দুটাৰ পৰা আমি x আৰু y মানটো কেনেকৈ উলিয়াম এতিয়া x আৰু y মানটো উলিয়াবলৈ হলে আমি ইয়াত যেটো আমি a1 b1 c1 a2 b2 c2 পাইছো সেইখিনি আমি লিখি ল'ব লাগিব আমি ধৰিলা ওপৰত আমি x y আৰু যেটো c1 ইয়াত x y লিখি লৈছো c1 c2 যেটো এটা আমাৰ ধ্ৰুবক পদটো হেকাৰণে আমি ইয়াত 1 বুলি লিখি লৈছো এতিয়া আমি x ৰ মানটো কেনেকৈ উলিয়াম ইয়াত আমাৰ a1 b1 c1 এইকেইটা আছে যেটো আমি যেহেতু প্ৰথমতে x টো লিখিছো x ৰ মানটো প্ৰথমতে বাদ দিম এই প্ৰথমতে আমি b1 ৰ পৰা লিখিম ইয়াতে আমি b1 লিখিলো b1 ৰ পিছত আছে c1 ৰ পিছত আমি a1 লৈ যাম ইয়াত লিখিম a1 তাৰ পিছত যেহেতু b1 টো আছে আকৌ এবাৰ আমি b1 টো লিখিছো একেধৰণে তলতো আমি একেধৰণে লিখিম b1 প্ৰথমতে লিখিছো যেটো তাৰ তলত b1 ৰ তলত আমি b2 লিখিম b2 তাৰ পিছত আমি ইয়াত c2 লিখিম তাৰ পিছত আকৌ a2 লিখিম তাৰ পিছত আকৌ আমি b2 লিখিম এতিয়া আমি b1 c1 a1 আকৌ b1 লিখিছো ওপৰত মনত ৰাখিবা ওপৰত x y আৰু 1 লিখিব লাগিব এনেকৈ যদি লিখো তেতিয়া আমি প্ৰথমতে b1 ৰ পৰা আৰম্ভ কৰিব লাগিব b1 c1 a1 আকৌ b1 তেনে ধৰণে তলত b2 c2 a2 আকৌ b2 এতিয়া আমি এই x ৰ মানটো আমি কেনেকৈ পাম x ৰ মানটো পাবলৈ হলে x by এতিয়া আমি কি কৰিম যেতিয়া x ৰ মানটো লম b1 c2 b1 ৰ মানটো আৰু c2 ৰ মানটো পূৰণ কৰিব লাগিব বিয়োগ মাজত বিয়োগ চিন দিব লাগিব বিয়োগ কৰিব লাগিব b1 c2 ৰ মানটোৰ পৰা কাৰ মানটো বিয়োগ কৰিব লাগিব b2 c1 এই দুটা মানক পূৰণ কৰি যেটো পাম হেতু বিয়োগ কৰিব লাগিব এই মানখিনি আমাৰ সমান হ'ব একে ধৰণে আমি y ৰ মানটো আমি পাম y ৰ মানটো পাবলৈ হলে আমি c1 a2 লিখিব লাগিব c1 a2 minus c2 a1 তাৰ পিছত 1 ৰ মানটো পাম 1 ৰ মানটো কেনেকৈ পাম a1 b2 minus a2 b1 এতিয়া আমি এনে ধৰণে পাতি পেলাই আমি x আৰু y ৰ মানটো উলিয়াব পাৰিম তো সদায় মনত ৰাখিব লাগিব যেতিয়া x থাকে ইয়াত কোনো ধৰণৰ x ৰ সহগটো নাথাকিব ঠিক একে ধৰণে ইয়াত y আছে মানে ইয়াত y ৰ সহগ নাথাকিব ঠিক তেনে ধৰণে ইয়াত ধ্ৰুবক আছে মানে ইয়াত ধ্ৰুবক পদটো নাথাকিব হেখিনি আমি মনত ৰাখিব লাগিব সেই কাৰণে আমি x যেতিয়া লিখিছো প্ৰথমতে x ৰ মান দিছো গতিকে আমি b1 ৰ পৰা আৰম্ভ কৰিছো b1 c1 a1 আকৌ b1 এ মিলি গৈছে সো x ৰ লগত x ৰ তলত আমাৰ কি আছে b1 আৰু c1 আছে দে y টো যে মাজত আছে তাৰ মাজত আছে c1 আৰু a1 তাৰ মানে y সহগ b1 ইয়াত নাই একে ধৰণে যেতিয়া ধ্ৰুবক পদটো লিখিছো ধ্ৰুবক পদটোত আমাৰ ধ্ৰুবকটো নাই ইয়াত c1 বা c2 নাই গতিকে হেতু আমি মনত ৰাখিব লাগিব x by b1 c2 minus b2 c1 একে ধৰণে y ঠাইত c1 a2 minus c2 a1 একে ধৰণে ধ্ৰুবক পদটোত 1 ৰ ঠাইত 1 by a1 b2 minus a2 b1 এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান আমি সমাধান কৰিছো অনুশীলনী 3.5 ৰ ফাৰ্স্ট কোৱেশ্চনটো আলোচনা কৰো ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে তলৰ কোন কেইটা ৰৈখিক সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে
সমাধান নাই বা অসীম সংখ্যক সমাধান আছে যদি অদ্বিতীয় সমাধান আছে তেন সেই ক্ষেত্ৰত বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা এতিয়া আমি সমাধান আছে নে নাই অদ্বিতীয় সমাধান আছে নে অসীম সংখ্যক সমাধান আছে কেনেকুৱা ধৰণৰ সমাধান আছে হেতু আমি উলিয়াবলৈ জানো হেতুত আমাৰ কি আছিল কন্ডিশনটো যদি আমাৰ a1/a2 is not equal to b1/b2 হয় তেতিয়া কি হয় এটো হেতুত কি আছিল অদ্বিতীয় সমাধান আছে যদি a1/a2 is equal to b1/b2 is equal to c1/c2 আছে তেতিয়া হলে আমাৰ কি হ'ব অসীম সংখ্যক সমাধান হ'ব আৰু যদি a1/a2 is equal to b1/b2 but not equal to c1/c2 হয় তেতিয়া হলে তাৰ কোনো সমাধান নাই এতিয়া আমি এটো a1/a2 কৰি চাও ইয়াত আমাৰ a1 ৰ মানটো a1 আমি কিমান পাইছো 1 b1 পাইছো -3 c1 পাইছো -3 a2 পাইছো 3 b2 পাইছো -9 c2 পাইছো -2 এতিয়া 1/a2 is equal to 1/3 এখানে ধৰণে b1/b2 is equal to -3/-9 3 1 * 3 3 3 * 9 তো তলত মাইনাস ওপৰত মাইনাস আছে 1/3 এটা দেখিছো আমি a1/a2 is equal to b1/b2 এটো মিলি আছে গতিকে আমি এতিয়া c1/c2 উলিয়াই চাব লাগিব c1/c2 it is -3 -2 মানে এটো মাইনাস মাইনাস ক্যান্সেল হ'ব গতিকে আমি পাম 3/2 আমি দেখিলো যে ইয়াত a1/a2 is equal to b1/b2 এই দুটা মিলি আছে but not equal to c1/c2 নাই মিলা যেহেতু ইয়াত নাই মিলা গতিকে ইয়াৰ কোনো সমাধান নাই এতিয়া আমি লিখিব লাগিব যেহেতু a1/a2 is equal to b1/b2 is not equal to c1/c2 গতিকে উক্ত ৰৈখিক সমীকৰণ জোৰৰ কোনো সমাধান নাই যেহেতু ইয়াত সমাধানেই নাই গতিকে আমি ইয়াত x বা y ৰ মানটো নাপাও যেহেতু ইয়াত সমাধান নাই সমাধান থাকিলে আমি তাৰ কোনো নিৰ্দিষ্ট মান এটা পাম যেহেতু ইয়াত কোনো ধৰণৰ সমাধানেই নাই গতিকে ইয়াত আমি আৰু কোনো ধৰণৰ সমাধান উলিয়াব নোৱাৰো বা x আৰু y ৰ মানটো আমি উলিয়াব নোৱাৰো নেক্সট কোৱেশ্চনটো দিছে 2x + y = 5 3x + 2y = 8 এতিয়া সমীকৰণ কিটাক প্ৰথমতে আমি আদৰ্শ আৰ্হিত নি ল'ব লাগিব তাৰ মানে আমি a1x + a2y a1x + b1y + c1 = 0 হেতু আৰ্হিত নি ল'ব লাগিব গতিকে এটো আমি 2x + y = 5 এটোক আমি আদৰ্শ আৰ্হিত নিলে হ'ব 2x + y 5 টো বাওফালে আহিলে হ'ব -5 = এতিয়া সোফালে 0 থাকিব নেক্সট ইকুৱেশ্যন টো দিছে 3x + 2y = 8 গতিকে এটো 3x + 2y 8 টো বাওফালে আনিলে হ'ব -8 = 0 এতিয়া আমাৰ a1 কিমান আছে 2 b1 আছে 1 c1 আছে c1 -5 a2 আছে 3 b2 আছে 2 আৰু c2 আছে -8 এতিয়া আমি a1/a2 কৰি চাব লাগিব a1/a2 is equal to a1 2 a2 3 b1/b2 b1 আছে 1 2 গতিকে এতিয়া আমি দেখিলো a1/a2 আৰু b1/b2 এই দুটা মিলি থকা নাই
তাৰমানে a1 by a2 is not equal to b1 by b2. a1 by a2 is not equal to b1 by b2. যেহেতু a1 by a2 is not equal to b1 by b2 এইটোটা মিলা নাই, গতিকে ইয়াত আমি কি পাম? এটা অদ্বিতীয় সমাধান পাম। গতিকে উক্ত ৰৈখিক সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে। যেহেতু এটা অদ্বিতীয় সমাধান আছে, গতিকে আমি ইয়াত সমাধানটো উলিয়াব পাৰিম। গতিকে তিৰ্যক গুণন পদ্ধতি আমি তিৰ্যক গুণন বা বজ্ৰপুৰণ তিৰ্যক গুণন পদ্ধতিৰে সমাধান। তিৰ্যক গুণন পদ্ধতিৰে আমি এতিয়া সমাধানটো কৰিবলৈ হ'লে আমাৰ সমীকৰণ দুটা আছিলে, সমীকৰণ দুটা মই ইয়াত লিখি লৈছোঁ। 2x plus y minus 5 is equal to 0 এইটো এটা আছিলে, আৰু এটা আছিলে 3x plus 2y minus 8 is equal to 0 এই দুটা আছিলে। গতিকে ইয়াত আমি x y আৰু 1 এনেকুৱা ধৰণে লিখি ল'ম। এতিয়া আমি x যেহেতু আছে, আমি ক'ৰ পৰা আৰম্ভ কৰিম? y ৰ পৰা আৰম্ভ কৰিম। গতিকে y ৰ সহগ কি আছে? 1। আমি ইয়াত 1 লিখিম। তাৰপিছত ধ্ৰুৱক পদটো কি আছে? -5। ইয়াত লিখিম আমি -5। তাৰপিছত আমি x লিখিম। ইয়াত x ৰ সহগ আছে 2। তাৰপিছত আকৌ আমি y ৰ সহগটো লিখিম। y ৰ সহগ আছে 1। তাৰপিছত যেহেতু এইটো আমি x ৰ প্ৰথমটো লিখিছোঁ, গতিকে আমি y ৰ সহগটো প্ৰথমতে লিখিম। y ৰ সহগ আছে 2। তাৰপিছত ধ্ৰুৱক পদটো আছে -8। তাৰপিছত আকৌ আমাৰ x ৰ সহগ আছে 3। তাৰপিছত আকৌ y ৰ সহগটো পুনৰাই লিখিম। গতিকে এইটো হ'ল 2। এতিয়া আমি x ৰ মানটো লিখিম। x ৰ মানটো হ'ব x বাই আমি কি পাইছিলোঁ? b1 c2 বা আমি ডাইৰেক্ট আমি যিটো আমাৰ b1 c2 এই ধৰণৰ সূত্ৰটো আমি তেনেকৈ পাতিও কৰিব পাৰোঁ, বা যদি অসুবিধা হয় এনেধৰণে পাতি ল'লেও হ'ল। গতিকে আমাৰ এইটো হ'ব, এইটোক পূৰণ কৰিম। তাৰমানে 1 × -8 মাজত মাইনাছ চিনটো থাকিব, এইটোক পূৰণ কৰিম। গতিকে 2 × -5 is equal to y by 5 minus 5 into 3 minus -8 into 2 -8 into 2 is equal to 1 by 2 into 2 minus 3 into 1 3 into 1। এইখিনিক আমি পূৰণখিনিক আমি কৰি চাওঁ। তেতিয়া হ'ব x by 1 × -8 ইয়াত হ'ব -8। গতিকে 2 × 5 10 হ'ব, কিন্তু 5ৰ আগত মাইনাছ আছে, 2ৰ আগত মাইনাছ ইনটু মাইনাছ প্লাছ হ'ব। 5 2 10 is equal to y by 5 × 3 15 এইটো -15 হ'ব, 5ৰ আগত মাইনাছ আছে। ইয়াতো একেধৰণে মাইনাছ ইনটু মাইনাছ প্লাছ হ'ব 8 × 2 16 is equal to 1 by 2 × 2 4 minus 3 × 1 3। এতিয়া x by -8 plus 10 -8 plus 10 হ'ব +10 -8। তাৰমানে আমি এইটো বিয়োগ কৰিব লাগিব, বেলেগ চিন আছে, বিয়োগ কৰিব লাগিব। গতিকে এইটো পাম আমি 2, আৰু 10ৰ চাইনটো প্লাছ আছে, গতিকে এইটো হ'ব প্লাছ। গতিকে 2 is equal to ইয়াতেও একেধৰণে -15 plus 16 আছে, 16 ডাঙৰ, 16ৰ পৰা 15ক মাইনাছ কৰিলে আমি 1 পাম, আৰু 16ৰ চিনটো প্লাছ আছে, গতিকে প্লাছ হ'ব। 1 by 4 minus 3 is equal to 1। সেইটো আমি 1 by 1 পালোঁ। এতিয়া আমি লিখিব পাৰোঁ, এতিয়া আমি এই x by 2 এইখিনি যিহেতু গোটেইখিনি সমান, গতিকে আমি x by 2 is equal to 1 by 1 বা y by 1 is equal to 1 by 1 আমি এনেধৰণে লিখিব পাৰোঁ। x by 2টো আমাৰ মানে x by 2টো y by 1ৰ সমানো হৈ আছে, 1 by 1ৰ সমানো হৈ আছে। একেধৰণে এই y by 1টো 1 by 1ৰ সমানো হৈ আছে, এই x by 2ৰ সমানো হৈ আছে। যিহেতু ইয়াত আমাৰ 1 by 1 আছে,
গতিকে ইয়াত আমাৰ সংখ্যা আছে গতিকে আমাৰ ইয়াত এক্সৰ বা ৱাইৰ মানটো উলিয়াবলৈ সুবিধা হ'ব গতিকে আমি এইটোক দুইটাৰ লগত তুলনা কৰি লৈছোঁ এতিয়া আমাৰ x * 1 হ'ব x 2 * 1 হ'ব 2 ইয়াতে একেধৰণে y * 1 হ'ব y = 1 * 1 হ'ব 1 গতিকে আমি আনসাৰটো পালোঁ xৰ মানটো পালোঁ 2 yৰ মানটো পালোঁ 1 নেক্সট কুৱেশ্যনটোত আছে 3x - 5y = 20 6x - 10y = 40 প্ৰথমতে আমি 3x - 5y = 20 তো আমি আদৰ্শ আহি নিলওঁ 3x - 5y - 20 = 0 আমি এক নম্বৰ সমীকৰণ দি থব পাৰোঁ নেক্সট আছে 6x - 10y = 40 এইটোক আমি লিখিব পাৰোঁ 6x - 10y - 40 = 0 এইটোক দিলে আমি সমীকৰণ নম্বৰ 2 এতিয়া প্ৰথমতে আমি তুলনা কৰি চাব লাগিব গতিকে আমাৰ a1 আছে এক নং সমীকৰণত পাম আমি a1 আছে 3 b1 আছে -5 গতিকে c1 আছে -20 a2 আছে 6 b2 আছে -10 c2 আছে -40 আমি a1 / a2 কৰি চাব লাগিব a1 / a2 3/6 3 1 * 3 3 2 * 6 তাৰমানে 1/2 পালোঁ নেক্সট b1 / b2 -5/-10 মাইনাছ মাইনাছ কেঞ্চেল হ'ব 5 1 * 5 5 2 * 10 তো ইয়াতেও 1/2 পালোঁ নেক্সট c1 / c2 c1 আছে -20 c2 আছে -40 এই মাইনাছ মাইনাছ কেঞ্চেল হ'ব ইয়াতেও গতিকে ইয়াত হ'ব 0 0 কেঞ্চেল 2 1 * 2 2 2 * 4 1/2 আমি মিন তিনিওটাতে 1/2 পাইছোঁ তাৰমানে আমাৰ a1 / a2 = b1 / b2 = c1 / c2 যেটো তিনিটা মিলি আছে গতিকে আমি যেহেতু বুলি লিখিলো নহয় যেহেতু গতিকে উক্ত ৰৈখিক সমীকৰণ জোৰৰ অসীম সংখ্যক সমাধান আছে অসীম সংখ্যক সমাধান আছে যেহেতু ইয়াত আমি অসীম সংখ্যক সমাধান পাম গতিকে আমি এইটোতো আমাৰ কৰাৰ প্ৰয়োজন নাই নেক্সট কুৱেশ্যনটো লৈছোঁ নেক্সট কুৱেশ্যনটো আমাৰ সমীকৰণটো দি আছে x - 3y - 7 = 0 এক নম্বৰ সমীকৰণ ল'লোঁ নেক্সট কুৱেশ্যনটো দি আছে 3x - 3y - 15 = 0 ইয়াত চোৱা ইয়াতো 3 আছে ইয়াতো 3 আছে আৰু ইয়াতে 15 আছে 15 মানে 3 * 5 তাৰ মানে 3ৰ গুণিতক আছে গতিকে আমি এই গোটেইকেইটাকে 3ৰে হৰণ কৰি ল'ব পাৰোঁ গতিকে 3ৰে হৰণ কৰিলে আমি পাম 3x/3 - 3y/3 - 15/3 = 0 আচলতে আমি 0টোকো 3ৰে হৰণ কৰিছোঁ কাৰণ অকল বাওঁফালে আমি হৰণ কৰিলে নহ'ব সোঁফালেও কৰিব লাগিব কিন্তু শূন্যক যিকোনো সংখ্যাৰে হৰণ কৰিলে তাৰ মানটো শূন্যই পাওঁ গতিকে ইয়াত শূন্যই লিখিছোঁ এইটো 3ৰে 3 গ'ল 3ৰে 3 গ'ল 3ৰে 15 5 টাইমছ হ'ব গতিকে আমাৰ সমীকৰণটো হ'ল x - y - 5 = 0 এইটো ল'লোঁ সমীকৰণ নম্বৰ 2 এতিয়া 1 নং আৰু 2 নং সমীকৰণৰ পৰা আমি a1 b1 c1 a2 b2 c2 মানটো উলিয়াই লওঁ লিখি ল'ম গতিকে a1 b1 c1 a2 b2 c2 মানখিনি পালোঁ গতিকে আমি এতিয়া তুলনা কৰিব লাগিব a1 / a2 = 1/1 এইটো 1/1 পালোঁ এতিয়া আমি b1 / b2 মানটো চাওঁ -3/-1 তাৰমানে মাইনাছ মাইনাছ কেঞ্চেল হ'ব 3/1 আমি চালোঁ a1 / a2 আৰু b1 / b2 মান দুটা মিলি থকা নাই তাৰমানে a2 is not equal to b1 / b2 যিহেতু নিমিলিলে
যিহেতু নাই মিলা গতিকে উক্ত ৰৈখিক সমীকৰণ জোৰৰ এটা অদ্বিতীয় সমাধান আছে। যেহেতু অদ্বিতীয় সমাধান আছে গতিকে আমি বজ্ৰগুণন পদ্ধতিত সমাধানটো কৰি চাওঁ। গতিকে বজ্ৰগুণন পদ্ধতিত সমাধান বজ্ৰগুণন পদ্ধতিত সমাধান যেতিয়া কৰিম আমি x, y আৰু 1 x, y আৰু 1 লিখিলে আমি x যেতিয়া লিখিছোঁ প্ৰথমতে আমি কি লিখিব লাগিব b1 ৰ মানটো লিখিব লাগিব -3 তাৰপিছত আমি c1 ৰ মান লিখিম -7 তাৰপিছত আকৌ a1 ৰ মান লিখিম 1 b1 ৰ মানটো আকৌ লিখিম -3 ঠিক একেধৰণে আমি এতিয়া c1 a2 মানটো পাম 1 সৰি ইয়াত x আছে আমি b2 ৰ মান প্ৰথমত লিখিব লাগিব b2 ৰ মান হ'ল -1 c2 ৰ মান -5 a2 ৰ মান 1 b2 ৰ মান আকৌ এবাৰ আমি -1 লিখি ল'ব লাগিব। এতিয়া আমি x ৰ মানটো লিখিম x বাই কি কৰিব লাগিব b1 c2 b1 -3 into -5 -1 into -7 is equal to y by -7 into 1 -5 into 1 by 1 into -1 -1 into -3 গতিকে x by minus into minus এটো প্লাস এ হ'ব গতিকে 3 into 5 15 minus into minus plus into minus এ হ'ব গতিকে 1 into 7 7 is equal to y by 7 into 1 7 minus 7 এটো minus into minus plus 5 into 1 5 is equal to 1 by 1 into 1 1 যেহেতু এটো 1 ৰ আগত প্লাস এটো আগত মাইনাস প্লাস into minus এটো প্লাস সরি এটো মাইনাস এই 3 আগত মাইনাস আছে মাইনাস into minus plus 1 into 3 3 এই 15 হাত গলে 8 থাকিব ইয়াতে y by this -7 plus 5 গতিকে এটো হ'ব -2 is equal to 1 by -1 plus 3 এটো হ'ব 2 এতিয়া আমি তুলনা কৰিম x by 8 is equal to 1 by 2 লম ঠিক আছে x by 8 is equal to 1 by 2 বা y by -2 is equal to 1 by 2 2 into x twice x is equal to 8 into 1 8 গতিকে 2 2 পূৰণ হৈ আছে x ৰ লগত গতিকে হুফালে আহিলে হৰণ হ'ব তাৰমানে 8 by 2 4 আমি x ৰ মানটো পালো 4 ইয়াতো একে ধৰণে y into 2 2y is equal to 1 into -2 -2 তে y is equal to 2 2 পূৰণ হৈ আছে এফালে আহিলে হৰণ হ'ল -2 by 2 is equal to y is equal to 1 গতিকে -1 আমি আনসাৰটো পালো x ৰ মানটো পালো 4 y ৰ মানটো পালো -1 নেক্সট কোৱেশ্চনটো আছে +x + 3y is equal to 6 4x + 6y is equal to 12 ফাৰ্স্ট আমি সমীকৰণ দুটা লিখি লৈছো 3x is equal to 6
আমি টুৱাইছ এক্স প্লাছ 3y 6টো বাওঁফালে আনিছোঁ -6 হ'ল গতিকে সোঁফালে থাকিল 0 এইটো দিলোঁ ইকুৱেশ্যন নম্বৰ 1 নেক্সট আছে 4x প্লাছ 6y ইজ ইকুৱেল টু 12 আমি 4x প্লাছ 6y 12টো বাওঁফালে আনিছোঁ সোঁফালে থাকিল 0 এইটো দিলোঁ ইকুৱেশ্যন নম্বৰ 2 এতিয়া এই দুটা ইকুৱেশ্যনৰ পৰা আমি a1 b1 c1 উলিয়াই ল'ম a1 পালোঁ 2 b1 3 c1 -6 a2 পাম a2 4 b2 6 c2 -12 a1 by a2 কম্পেয়াৰ কৰিম a1 by a2 এটা 2/4 okay 2 2 কেবাৰ যাব 4 দুবাৰ যাব গতিকে পালোঁ 1/2 b1 by b2 3/6 3 এবাৰ যাব 4 দুবাৰ যাব গতিকে থাকিল 1/2 যেহেতু 1/2 1/2 a1 by a2 b1 by b2 মিলি আছে গতিকে আমি এতিয়া c1 by c2 তুলনা কৰিব লাগিব c1 by c2 c1 by -6 -12 কে মাইনাস আৰু মাইনাস কেনসেল হ'ব গতিকে 6 কেবাৰ যায় 12 দুবাৰ যাব গতিকে ইয়াতে আমি পালোঁ 1/2 আমি পালোঁ a1 by a2 b1 by b2 c1 by c2 গোটেইকেইটাৰ মানটো আমি সমান পালোঁ a1 by a2 b1 by b2 c1 by 2 গোটেইকেইটা সমান পালোঁ যেহেতু এইখিনি পালোঁ আমি গতিকে ইয়াত আমি কি পাম ৰৈখিক উক্ত ৰৈখিক সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান আছে যেটা আমি ইয়াত বহুতখিনি সমাধান পাম অসীম সংখ্যক সমাধান পাম কাৰণ আমাৰ ইয়াত ৰেখা দুডাল এডাল আনডালৰ ওপৰতে যাব যেটো ইয়াত অসীম সংখ্যক সমাধান আছে গতিকে আমি এটো বজ্ৰগুণন পদ্ধতিত আমি সমাধান নকৰো এতিয়া নেক্সট কোৱেশ্চনটোত আছে x - 2y = 6 3x - 6y = 0 ফাৰ্স্ট আমি ইকুৱেশ্যন দুটা লিখি লৈছো x - 2y = 6 6 টোক বাওঁফালে আনিম x - 2y - 6 = 0 তো হল ইকুৱেশ্যন নম্বৰ 1 নেক্সট ইকুৱেশ্যনটো দিছে 3x - 6y = 0 তো চোৱাচোন 3x - 6y ইয়াত যেটো ধ্ৰুবক পদ সেই ধ্ৰুবক পদটো ইয়াত নাই গতিকে এটোক আমি ইকুৱেশ্যন নম্বৰ 2 লিখিলো এতিয়া আমি a1 by a2 b1 by b2 খিনি লিখিলাম a1 পাম 1 b1 পাম -2 c1 পাম -6 a2 পাম 3 b2 পাম -6 c2 পাম তে c2 যেহেতু ইয়াত ধ্ৰুবক পদটো নাই এটা মানে c মানটো কিমান হৈ আছে ধ্ৰুবকটো 0 হৈ আছে তে তুলনা কৰিব লাগিব a1 by a2 1 by 3 তে এইটো অলঘিষ্ট আকাৰতে আছে b1 by b2 -2 by -6 মাইনাস মাইনাস কেনসেল হ'ব 2 ৰে 2 কেবাৰ যাব 6 তিনিবাৰ যাব 1/3 পালো যেহেতু এই দুটা একে একে পালো আমি c1 by c2 তুলনা কৰিব লাগিব c1 by c2 c1 আছে -6 c2 আছে 0 গতিকে ইয়াৰ মানটো হ'ব -6 ডিভাইডেড বাই 0 গতিকে আমি যিকোনো সংখ্যাকে শূন্যৰে হৰণ কৰিব নোৱাৰো আমি যিকোনো সংখ্যাকে শূন্যৰে হৰণ কৰিলে তাৰ আমি এটো নট ডিফাইন এটো আমি ডিফাইন কৰিব নোৱাৰো নট ডিফাইন মানে আমি কোনো সংখ্যা শূন্যৰে হৰণ কৰিব নোৱাৰো গতিকে এটো আমি কোনো ধৰণৰ এটা উত্তৰ নাপাম সেইটো আমাৰ আনডিফাইন বা নট ডিফাইন বুলি কয় গতিকে ইয়াত আমি কি পালো a1 by a2 = b1 by b2
a1/a2 আৰু b1/b2 ইকুৱেল পাইছোঁ বাট নট ইকুৱেল টু c1/c2 যিহেতু a1/a2 আৰু b1/b2 সমান কিন্তু c1/c2 সমান নহয় গতিকে উক্ত ৰৈখিক সমীকৰণ জোৰৰ কোনো নিৰ্দিষ্ট ৰৈখিক সমীকৰণ জোৰৰ কোনো নিৰ্দিষ্ট সমাধান নাই এতিয়া এইটো কুৱেশ্যন আমি সমাধান কৰিম এই অংকটোত আমি এতিয়া আগতে যেনেকৈ দিয়া আছিল তেনেকৈ নাই অলপ বেলেগ ধৰণে আছে আগতে আমাৰ x প্লাছ বা মাইনাছ তাহক থাকে তাৰপিছত y থাকে কিন্তু ইয়াত আমাৰ 3a/x আছে মাইনাছ 2b/y তেনেকৈ আছে ইয়াতো 2 নং সমীকৰণটোতো a/x প্লাছ 3b/y এনেকৈ আছে গতিকে আমি ইয়াতে এতিয়া এই 3a/x তাৰমানে এই 1/x এইটো xটো যে হৰণ হৈ আছে এই 1/x এইটোক আমি এটা মান ধৰি ল'ব লাগিব ঠিক আমি প্ৰথমতে ধৰি ল'ম ইয়াত ধৰা হ'ল প্ৰথমতে আমি সমীকৰণ দুটা লিখি লৈছোঁ 3a/x minus 2b/y is equal to minus 5 এইটো প্ৰথমতে আমি 3a/x minus 2b/y minus 5 টো খুফালে আনিম তো প্লাস 5 হ'ব প্লাস 5 is equal to 0 এইটোক আমি সমীকৰণ নম্বৰ 1 ললো একে ধৰণে a/x plus 3b/y is equal to 2 a/x plus 3b/y 2 to খুফালে বাওঁফালে নিলে minus 2 হ'ব is equal to 0 ইকুৱেশ্যন নম্বৰ 2 এতিয়া এই 1 নং সমীকৰণটোত আমি x ৰ 1/x এটোক আমি ধৰি লম 1/x is equal to u ধৰিম আৰু 1/y এটোক আমি v বুলি ধৰি লম আমি বেলেগ চলক লম 1/x টোক আমি u বুলি ধৰি লম আৰু 1/y টোক v লম তেতিয়া এই 3a 1/x মানে আমি ইয়াৰ ঠাইত u লিখিব পাৰিম আৰু 2b/y 1/y মানে তাৰ ঠাইত আমি v লিখিব পাৰিম গতিকে 1 নং সমীকৰণটোক আমি তেনেদৰে লিখিলে পাম 3au minus 2bv plus 5 is equal to 0 এইটো ললে আমি সমীকৰণ নম্বৰ 3 আৰু 2 নং সমীকৰণটোক আমি পাম a/x আছিল গতিকে au plus 3b/y তাৰমানে 3bv minus 2 is equal to 0 এইটো পালো আমি সমীকৰণ নম্বৰ 4 তে ইয়াতে আমি তুলনা কৰিব লাগিব a1/a2 a1 ৰ মানটো আমি পাইছো 3a b1 ৰ মানটো পাইছো -2b c1 ৰ মানটো পাইছো 5 একে ধৰণে a2 ৰ মানটো পাইছো a b2 ৰ মানটো পাইছো 3b c2 ৰ মানটো পাইছো -2 আমি a1/a2 কৰিলে পাম 3a/a a আৰু a কেনসেল যাব গতিকে থাকিব 3/1 একে ধৰণে b1/b2 কৰিলে পাম b1 আছে -2b b2 আছে 3b b আৰু b কেনসেল হ'ব ওপৰত থাকিব -2 তলত থাকিব 3 এতিয়া আমি a1 আৰু a2 b1 আৰু b2 মানটো যেহেতু সমান নাই পোৱা
a1/a2 আৰু b1/b2 সমান নহয় গতিকে উক্ত ৰৈখিক সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান আছে গতিকে যেহেতু ইয়াত সমাধান আছে আমি সমাধানটো উলিয়াব লাগিব গতিকে আমি বজ্ৰগুণন পদ্ধতিত আমি সমাধান কৰিব লাগিব গতিকে u v আৰু 1 লৈছোঁ যেহেতু ইয়াত আমি যিটো নতুন সমীকৰণ লৈছিলোঁ নতুন সমীকৰণটোত আমি x আৰু y নাই ইয়াত u আৰু v আছে গতিকে আমি u আৰু v লৈছোঁ আৰু uৰ যিটো সহগ সেইটো 3a bৰ সহগটো -2b আৰু যিটো ধ্ৰুৱক পদ আছে cৰ মানটো সেইটো হ'ল 5 গতিকে আমি সেই হিচাপত লিখি লৈছোঁ প্ৰথমতে আমি u যেহেতু আছে xৰ ঠাইত যিটো থাকে তেতিয়া আমি কি লওঁ bৰ পৰা আৰম্ভ কৰোঁ b1ৰ পৰা গতিকে এইটো b1ৰ মানটো ল'লোঁ এইটো c1ৰ মান এইটো a1ৰ মান এইটো আকৌ b1ৰ মানটো লৈছোঁ গতিকে এতিয়া আমি সমাধান কৰিব লাগিব সমাধান কৰিবলৈ হ'লে আমি ইয়াত যেহেতু আমি u v 1 লৈছোঁ গতিকে আমি ইয়াত u ডিভাইডেড বাই লিখিব লাগিব ইয়াত আমি x লিখিব নোৱাৰোঁ কাৰণ আমাৰ ইয়াত সমীকৰণটোত আমাৰ এতিয়া x নাই গতিকে uৰ মানটো হ'ব 2b into -2 minus 3b into 5 is equal to v by 5 into a minus 2 into 3a is equal to 1 by 3a into 3b minus a into -2b এতিয়া u by -2 into -2 এইটো +4 হ'ব 4b minus 3 into 5 15b is equal to v by 5 into a 5a minus into minus এইটো প্লাছ হ'ব 2 into 3 6a is equal to 1 by 3 into 3 into 9 a into b ab minus এইটো ইয়াত এটা মাইনাছ আছে গতিকে মাইনাছ into মাইনাছ এইটো প্লাছ হ'ব 2 into a into 2b গতিকে এইটো 2ab তো হ'ব u by 4b minus 15b গতিকে 15ৰ আগত মাইনাছ আছে 4ৰ আগত প্লাছ আছে গতিকে এইটো কিমান হ'ব বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে আমি পাম 11 যেহেতু 15টো ডাঙৰ তাৰ আগৰ সাইনটো মাইনাছ গতিকে ইয়াত হ'ব -11b কেনেধৰণে v by দুইটা প্লাছ আছে গতিকে 5 + 6 11a is equal to 1 by 9 + 2 11 ab এতিয়া u by 11b minus 11b is equal to 1 by 11 ab বা v by 11a is equal to 1 by 11 ab এইটো মান আমি পাম পূৰণ কৰিলে ক্ৰছ মাল্টিপ্লিকেশ্যন এইটো হ'ব আমি এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন নকৰাকৈ এই মাইনাছ যিটো হৰণ হৈছে -11b এইটো আমি ইফালে লৈ যাব পাৰোঁ ইফালে হৰণ হৈছে ইফালে আহিলে পূৰণ হ'ব গতিকে আমি এইটো এনেধৰণে লিখিব পাৰোঁ 11 by -11b তলত আছে 11ab গতিকে এইটো b আৰু b কেঞ্চেল হ'ব 11 আৰু 11 কেঞ্চেল হ'ব গতিকে ইউৰ মানটো পাম আমি -1 by a এইটোত একেধৰণে আমি এই ভিৰ মানটো অকল ৰাখি পেলাই 11a টো সোঁফালে লৈ গ'লে হ'ব 11a by 11ab তো a কাটিলে 11 কেঞ্চেল হ'ব গতিকে ভিৰ মানটো পাম আমি 1 by b এতিয়া আমি u আৰু ভিৰ মানহে পাইছোঁ কিন্তু আমি x আৰু y মান পোৱা নাই আৰু u আৰু v এই দুটা আমাৰ ধৰি লোৱা আছিল গতিকে আমি x আৰু y মানটো উলিয়াব লাগিব যেহেতু u আৰু v মানটো ধৰি লোৱা আছিল u মানে আছিলে 1 by x গতিকে আমি ইয়াৰ ঠাইত লিখিব লাগিব
ইউৰ মানটো আমি লিখিম ইউৰ ঠাইত আমি 1/x লিখিম 1/x = -1/a এইটোক আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে হ'ব -x = a বা আমি যদি দুইফালে এতিয়া -1 এৰে পূৰণ কৰোঁ পাম x = -a একেধৰণে ইয়াত v ঠাইত আমি লিখিম 1/y = 1/b একেধৰণে আমি পূৰণ যদি কৰোঁ ক্ৰছ মাল্টিপ্লাই কৰোঁ 1 ৰ লগত y পূৰণ কৰিলে পাম y আৰু 1 ৰ লগত b পূৰণ কৰিলে পাম b তাৰমানে x ৰ মানটো পালোঁ -a y ৰ মানটো পালোঁ b গতিকে আনসাৰটো হ'ল আমাৰ x = -a y = b নেক্সট কুৱেশ্যনটো আছে এইটো আমি সমাধান কৰিম নেক্সট কুৱেশ্যনটো দিয়া আছে 2x + y - 15 = 0 এইটো ল'লোঁ আমি ইকুৱেশ্যন নম্বৰ 1 3x - y - 5 = 0 এইটো ল'লোঁ ইকুৱেশ্যন নম্বৰ 2 আমি ফাৰ্ষ্ট আমি ভেৰিফাই কৰিব লাগিব সমীকৰণ দুটা সমাধান আছে নে নাই গতিকে a1 = 2 b1 = 1 c1 = -15 a2 = 3 b2 -1 আৰু c2 হ'ল -5 আমি a1/a2 হ'ব 2/3 b1/b2 1/-1 যেহেতু এতিয়া a1/a2 আৰু b1/b2 সমান নহয় গতিকে উক্ত ৰৈখিক সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে গতিকে সমাধান থাকিলে আমি সমাধানটো উলিয়াব পাৰিম গতিকে আমি ইয়াত বজ্ৰগুণন পদ্ধতিত সমাধান কৰিম গতিকে আমি ইয়াত x y আৰু 1 লিখি ল'লোঁ এতিয়া আমি x আছে যিহেতু আমি b ৰ পৰা আৰম্ভ কৰিম b1 ৰ পৰা b1 ৰ মানটো পাইছোঁ 1 c1 ৰ মানটো পাইছোঁ -15 তাৰপিছত a1 ৰ মানটো পাইছোঁ 2 আকৌ b1 ৰ মানটো পাইছোঁ 1 একেধৰণে b2 ৰ মানটো পাইছিলোঁ -1 c2 ৰ মান -5 a2 ৰ মান 3 again b2 ৰ মান -1 এতিয়া আমি ইয়াত x আৰু y ৰ মানটো লিখিম গতিকে আমি x ডিভাইডেড বাই কি পাম 1 * -5 -1 * -15 is equal to y by -15 into 3 -5 into 2 is equal to 1/2 into -1 minus 3 into 1 ठीक है x by 1 into -5 -5 minus ইয়াত মাইনাস এটা আছে এটো বাদ দি পেলাই আমি এই দুটাক যদি পূৰণ কৰো মাইনাস ইনটু মাইনাস প্লাস হ'ব প্লাস 1 into 15 হ'ব গতিকে তাৰ আগত যেটো মাইনাস আছে গতিকে আমাৰ ইয়াত তিনটা মাইনাস পূৰণ কৰিব লাগিব তিনটা মাইনাস যেতিয়া পূৰণ কৰিম তাত মাইনটো মাইনাসত আহিব y by 15 into 3 45 যেহেতু ইয়াত মাইনাস এটা আছে গতিকে মাইনাস হ'ব তে মাইনাস ইনটু মাইনাস ইয়াত দুটাই মাইনাস আছে মাইনাস ইনটু মাইনাস প্লাস হ'ব 5 into 10 210 is equal to 1 by 2 into 1 minus 2 minus 3 into 1 3 x by -5 -15 -20 y by -45 plus 10 এটো 45 পৰা 10 বিয়োগ কৰিলে হ'ব 35 যেটো 45 টো ডাঙৰ গতিকে তাৰ আগত মাইনাস হ'ব is equal to 1 by -2 -3 টো হ'ব -5 এতিয়া x by -20 is equal to 1 by -5 বা y by -35 is equal to 1 by -5 এতিয়া আমি
ইয়াত অকল এক্সৰ মানটো ৰাখি দিব পাৰোঁ ইয়াত অকল যদি এক্সৰ মানটো ৰাখোঁ তেতিয়াহ'লে আমাৰ এই 20টো হৰণ হৈ আছে সোঁফালে গ'লে পূৰণ হ'ব মানে 1ৰ লগত পূৰণ হ'ব গতিকে 1ৰ লগত 20 পূৰণ কৰিলে আমাৰ 20 হ'ব এইটো হ'ব -20 ডিভাইডেড বাই -5 গতিকে এক্সৰ মানটো হ'ব মাইনাছ মাইনাছ কেঞ্চেল হৈ যাব 5এৰে 20 4 টাইমছ যাব তাৰমানে এক্সৰ মানটো পাম 4 আকৌ একেধৰণে ইফালে যদি অকল ৱাইৰ মানটো ৰাখোঁ 35 সোঁফালে গ'লে পূৰণ হ'ব গতিকে ইয়াত হ'ব -35 তলত হ'ব -5 মাইনাছ মাইনাছ কেঞ্চেল হ'ব 5এৰে 35ক 7 টাইমছ যাব তাৰমানে ৱাইৰ মানটো হ'ব 7 গতিকে আমাৰ আনচাৰটো পালোঁ x = 4 y = 7